এয়া জুবিন গাৰ্গে পিন্ধি থকা টিৱাৰ ট্ৰেডিশ্যনেল যি নেকি টাগলা, তো মোৰ লগত ছেম টু ছেম মিলিছে। চাওক এখন ফটো প্ৰিণ্ট কৰি আছোঁ বৰ্তমান, ঠিক আছে, দেখিছে যে নেকি টিৱাৰ ট্ৰেডিশ্যনেল ড্ৰেছত জুবিন গাৰ্গ, তো একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ হেতুকে তো বৰ্তমান প্ৰিণ্ট কৰি আছোঁ, ঠিক আছে। চ' বাকী কাৰ্যসূচী গাঁৱত আছে, চ' গৈ আছোঁ, ফটোকপি প্ৰিণ্ট কৰি লৈছোঁ, এইফালে প্ৰিণ্ট হৈ আহি আছে, দেখিছে আপোনালোকে, সুন্দৰ। তো বাকী দৃশ্য আপোনালোকক দেখাই আছোঁ গাঁৱত গৈ পিনে, ঠিক আছে। তো আজি যিহেতু কৰ্মবিৰতি লৈ লৈছোঁ আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে। এতিয়া আহিলোঁ মই দোকানত শ্ৰদ্ধাঞ্জলিৰ কাৰণে, ধূপ চাকি তেল আৰু লগতে মমবাতি কেইডালমান ল'লোঁ। হেল্ল' গাইজ, হাত থ্ৰু যি জুবিন গাৰ্গ, তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ কাৰণে আমি বৰ্তমান আহি আছোঁ, আমি সকলো আহি আছোঁ শ্ৰদ্ধাঞ্জলি জনোৱা স্থানলৈ। তো বাকী দৃশ্য আপোনালোকে অলপ সময় পাছত পাব, বৰ্তমান আমি আহি আছোঁ। হনুমান হেৰি লৈ আহিলি, হনুমান আমাৰ বজৰংবলী জুবিন দা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। জানলা কিন্তু থকালে ভালে আছিলে, ছাগলী ছাগলী পেলাব নোৱাৰিলি। লাগিব কোন মৰি থাকিলে? জুবিনটো মৰি থাকিলে। আহিলে এয়া জুবিন গাৰ্গে পিন্ধি থকা টিৱাৰ ট্ৰেডিশ্যনেল যি নেকি টাগলা, টাগলাটো কি চোলা বুলিব ন, চোলাটো টাগলা বুলিব। তো মোৰ লগত ছেম টু ছেম মিলিছে, চাওক সদৌ ছাত্ৰ সন্থাৰ মৈঠল আঞ্চলিক সমিতিৰ তৰফৰ পৰা লুইত কণ্ঠ অসমৰ হাত থ্ৰু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। তো তেখেতৰ সদগতি কামনাৰ্থে আমি সমূহ মৈঠলবাসী, লগতে কঠালগুৰি গাঁৱৰ ৰাইজ, লগতে মৈঠল আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি সকলো আজি কঠালগুৰি গাঁৱত উপস্থিত হৈছোঁ। তো বন্তি প্ৰজ্বলন কৰিব আমাৰ প্ৰিয় সাহিত্য সভাৰ সভাপতি কিৰণ লালুং ডাঙৰীয়া। তো তেখেতক বন্তি প্ৰজ্বলন কৰিবলৈ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইটো দিগদাৰ নোমাই থাকিব বুলি।
মোমবাতি জ্বলাই দিবি কোনোবাই দুই এটা মোমবাতি আছে জ্বলাব পাৰি এনেকে দিব পাৰিল বতান নালাগিলে বতা মাৰি চবে জ্বলাবি নহ'লে মনৰ প্ৰাৰ্থনা এটা কৰি দিওঁ 1 মিনিট তো এয়া জুবিনদাৰ এক শ্ৰদ্ধাঞ্জলিৰ কাৰণে সকলোৱে ধূপ চাকি লগতে ফুলেৰে এক শ্ৰদ্ধাঞ্জলি জনাইছে য'তে আছে যাতে ভালে থাকে তাৰে কামৰে সকলোৱে ধূপ ধূনা লগতে ফুলেৰে এক শ্ৰদ্ধাঞ্জলি জনোৱা দৃশ্য এয়া জুবিনদাৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমি 1 মিনিট মনৰ প্ৰাৰ্থনা কৰিম তেখেত সদায় জীয়াই থাকিব আমাৰ মাজত আৰু তেখেত অমৰ হওক তাৰে কামনা কৰিছোঁ আৰু তেখেতৰ আদৰ্শে নৱপ্ৰজন্মৰ শিল্পীবিলাক আগবাঢ়ি যাওক তাকে কামনা কৰি আমি 1 মিনিট মনৰ প্ৰাৰ্থনা কৰিম আৰম্ভ